আজি ওলালোঁ নগাঁও বুলি। নগাঁৱৰ আজি যিহেতু উৰুকা, কাইলৈ বিহু, গাড়ী লৈ ৰখি ৰখি বহুত আমনি লাগি গ'ল আৰু গাড়ী আহি পালেহি। গাড়ীত উঠি লৈ নগাঁও পাই গ'লোহি আৰু নগাঁৱত ঘূৰিলোঁ অলপমান। ঘূৰি লৈ তাত নেহৰুবালি ফিল্ডত কালি মামাই বোলে চাইকেল দিছে আৰু মোৰ লগৰটোক লগ কৰি আহিলোঁ অলপ শ্বপিং কৰিবলৈ। তাৰপিছত বিশাল মাৰ্কেটত বা মই খুৰী ভণ্টি সকলো আহিছিলোঁ। বা মাৰ্কেটৰ ভিতৰত আছে, বস্তুবিলাক লৈছে, আমি ওলাই আহিছোঁ আৰু বাই আহি দেখুৱাই যে কি মোলৈ কি আনিলে। মোলৈ স্পৰ্টিং পেণ্ট লৈছোঁ আৰু ভণ্টিহঁতলৈ কাপোৰ কানি লৈছোঁ। খুৰী বা আৰু ভণ্টি আৰু ইয়াত কোনোবা এখন কলেজৰ হৈ আছে ইলেকশ্যন, যিহেতু এতিয়া নতুনকৈ ছাত্ৰ একতা সভাৰ ইলেকশ্যন হৈ প্ৰতি বছৰে দৰে। আৰু ইয়াত তাৰপিছত আহি কৰি আমি পাই গ'লোহি নগাঁও পূজা মণ্ডপটোত আৰু ইমানতে মোৰ মিনি ব্লগটো সামৰণি কৰিলোঁ।